নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, সহকৰ্মী, শ্ৰদ্ধাৰ শিক্ষক বন্ধু বান্ধৱীসকল আৰু মোৰ আগত অত সময়ৰ পৰা থিয় হৈ থকা আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়ে মোৰ বিষয়ে বহু কথা ক'লে। আচলতে এই কথাবিলাকৰ বা এই গুণ থকা ব্যক্তি মই নহয়। এটা কথা সঁচা, যিসকল মহৎ লোক তেওঁলোকে অন্যত প্ৰশংসা কৰে, প্ৰশংসা কৰি তেখেতসকলৰ মহত্ব প্ৰকাশ কৰে। মই অভাজনৰ কাৰণে তেখেতসকলে যি বাক্য প্ৰয়োগ কৰিলে তাৰ বাবে তেখেতসকললৈ মোৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনত বহুতে বহুত ধৰণৰ চিন্তা কৰে। বিদায়ৰ সময়ত বহুতৰ দুখ লাগে, বেজাৰ লাগে, নিয়ম কথাবিলাক বহুত কৰ্ণগোচৰ হৈছে। কিন্তু মই অলপ ব্যতিক্ৰমমূলক কৰ্মী, কাৰণ যিদিনাখন মই এইখন বিদ্যালয়ত জইন কৰাৰ এপইণ্টমেণ্ট লেটাৰ পাইছিলোঁ আৰু জইন কৰিছিলোঁ, সেইদিনাই মই জানিছিলোঁ মোৰ অৱসৰ 1920 ইংৰাজী চনত 31 ডিচেম্বৰত হ'ব। আৰু তেতিয়াৰ পৰা মই প্ৰস্তুত আছিলোঁ। গতিকে মোৰ অন্তৰত ইমান দুখ লগা নাই, অলপ বেজাৰ লাগিছে। এইকাৰণে বেজাৰ লাগিছে যে মোৰ পৰিয়ালৰ মানুহসকলক আগতে সততে দেখি পোৱাৰ নিচিনা দেখা নাপাওঁ। এই বেজাৰটোৱে মোৰ লাগিছে, দুখ লগা নাই। কাৰণ এইটো চিৰাচৰিত কথা। এই চিৰাচৰিত কথাৰ ওপৰত দুখ কৰি লাভ নাই। তোমালোক আগত থিয় হৈ আছা, কষ্ট হৈছে তোমালোকৰ। মনত ৰাখিবা, তোমালোক এই প্ৰজন্মৰ, নতুন প্ৰজন্মৰ উঠি অহা যুৱক। মই ভাবোঁ অন্তত তোমালোকৰ মেধা আমাতকৈ অন্তত বেছি। কথাটো মই সেইদিনাই প্ৰতিয়ন কৰিছিলোঁ, যেতিয়া মোৰ মাজু ল'ৰাটোক কৈছিলোঁ মোৰ মোবাইলটো অলপ ঠিক কৰি দে, এপত গণ্ডগোল আছিল। সি অলপ চেষ্টা কৰি নোৱাৰিলে, মোক ক'লে আব্বা মামুনক সি পাৰিব, সি সৰু। মই নোৱাৰিলোঁ, মোৰ মাজু ল'ৰাই নোৱাৰিলে, সৰু ল'ৰাক সি কৰি দিলে 2 মিনিটত। যিমানেই জেনাৰেশ্যন, যিমানেই নতুন প্ৰজন্মলৈ গৈ আছে, সিমানেই বুদ্ধিবৃত্তি আৰু মেধা চোকা হৈ গৈ আছে। যে তোমালোকৰ সেই মেধা, এই মেধাৰ প্ৰখৰতা আৰু বাঢ়ক। মই মহান আল্লাহৰ ওচৰত দোৱা কৰিম এই কথাটোৱেই, যে তোমালোকৰ ভৱিষ্যত উজ্জ্বল হয়, ভাল হয়। এইখিনিতে এটা কথা মোৰ মনত পৰিছে, আমাৰ মাননীয় অধ্যক্ষ মহোদয়, প্ৰাক্তন অধ্যক্ষ, যাক আমি এই বিদ্যালয়ত আহি পাইছিলোঁ, আৰু মই আজি গৰ্ব অনুভৱ কৰিছোঁ এই কথাতে, যে যাৰ ওচৰত আহি আমি জইনিং কৰিছিলোঁ তেখেতৰ আশীৰ্বাদ লৈ মই অৱসৰ লাভ কৰিব পাৰিছোঁ। যোৱাকালি মই তেখেতৰ ঘৰলৈ গৈছিলোঁ, তেখেত শুই আছিলে। কৈছোঁ, ছাৰ আপোনাৰ হাতেদি জইনিং লৈছিলোঁ আৰু মই আহিছোঁ আজি আপোনাৰ ঘৰত, আপুনি বিচনাত, আপুনি মোক আশীৰ্বাদ দিয়ক। আজি আপোনাৰ হাতেদি মই বিদায় ল'ব বিচাৰিছোঁ। এক নিৰ্দিষ্ট ভংগীৰে মোৰ ফালে চাইছিল, মোৰ অন্তৰ তেতিয়া অলপ কমি গৈছিল। তেতিয়া মই লগে লগে বহি দিছিলোঁ। এইজন মানুহ, কথা ক'বই লাগিব। আমি বিষয় শিক্ষক যেতিয়া ইয়াত কাম কৰিছিলোঁ, আমাৰ এপইণ্টমেণ্টৰ কাৰণে যোগাযোগ কৰা হৈছিল। কিবা কাৰণত ছাৰে কৈছিল, আমাৰ বিষয়ে নিগেটিভ চিন্তাধাৰা কোনোবাই কৰিছিল। চালৈ আহিছিল, ছাৰে কৈছিল এইসকল শিক্ষক নহয়, এইসকল আমাৰ সোণৰ টুকুৰা, আমাৰ অঞ্চলৰ সোণৰ টুকুৰা। মই সেই কথাকে তোমালোকে ক'ব বিচাৰিছোঁ, তোমালোক অকল ছাত্ৰ নহয়, তোমালোক এই অঞ্চলৰ একো একোটা হীৰাৰ টুকুৰা। এই হীৰাৰ টুকুৰাবিলাকৰ উজ্জ্বলতা যিটো বৰ্তমান আছে, ইয়াতকৈ আৰু বঢ়াই যাব লাগিব। তোমালোকে জানা, হীৰাৰ উজ্জ্বলতা কেতিয়াও কমি নাযায়। কমি যায় নে? হীৰাৰ উজ্জ্বলতা কেতিয়াও কমি নাযায়। আৰু তোমালোকে হীৰাৰ গুণ, সেই উজ্জ্বলতা তোমালোকে আৰু বঢ়াব লাগিব, আৰু বঢ়াই যাব লাগিব। এইখন অঞ্চলৰ কাৰণে, এই সমাজৰ কাৰণে, এই দেশৰ কাৰণে। পাৰিবা তোমালোকে তোমালোকৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ কাৰণে? পাৰিবা? নিশ্চয় পাৰিবা। তোমালোকৰ উজ্জ্বলতা বৃদ্ধি কৰিবা এইখন সমাজৰ কাৰণে, দেশৰ কাৰণে। মই অন্তত ভাবিম আমি সোণৰ টুকুৰা আছিলোঁ, আমাৰ ল'ৰা ছোৱালীসকল হীৰাৰ টুকুৰা হওক আমাৰ বাবে।
অসুবিধা হৈছে ল'ৰা ছোৱালীবিলাকৰ, মই বক্তব্য দীঘলীয়া নকৰোঁ। আমাৰ যিটো ষ্টাফ পাইছোঁ, আমি অকল ষ্টাফ নহয়, আমি বন্ধু বান্ধৱ হিচাপে আমি সদায় কাম কৰিছিলোঁ একেলগে। অধ্যক্ষ মহোদয় তেখেতক আমি পাইছিলোঁ, আমাৰ মাজতে পাবলৈ আমি বিচাৰিছিলোঁ, আৰু মহান আল্লাহৰ নিৰ্দেশত আমি পাইছিলোঁ। আমি গৰ্বিত, আমাৰ মাজৰ পৰা এজন আমি অধ্যক্ষ হিচাপে পাইছিলোঁ। তাৰ বাবে আল্লাহৰ শুক্ৰিয়া আদায় কৰিব বিচাৰিছোঁ এই সময়তে। ইয়াত এই স্কুলত আহি মই বৰ সন্তুষ্ট, কাৰণ এই স্কুলত মোৰ দুজন বন্ধু পাইছোঁ। এজন তোমালোকৰ জামাল ছাৰ, DSC ছাৰ, এজন আবুল হুছেইন ছাৰ। কলেজত আমি একেলগে পঢ়িছিলোঁ। কালি কৈছিলোঁ কথা প্ৰসংগত, মই যোৱা নাই, মোৰ আত্মা ইয়াত থৈ গৈছোঁ, মোৰ দুজন বন্ধু ইয়াত আছে। গতিকে মই যোৱা নাই তোমালোকৰ পৰা, মোৰ আত্মা ইয়াত আছে, মোৰ দুজন বন্ধু আছে ইয়াত। আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক সকলোৰ লগত মোৰ আত্মিক সম্পৰ্ক। অধ্যক্ষকে আদি কৰি যিসকল সহকাৰী শিক্ষক আছে, বিষয় শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ লগত আত্মিক সম্পৰ্ক। আজি নিবা বাইদেউ মই গ'লেও হয়তো মোৰ কথা মনত পৰিব, বাইদেউ গ'লেও মৃত্যুৰ আগত বাইদেউৰ কথা মোৰ মনত আহিব। এনেকুৱা সম্পৰ্ক তেখেতসকলৰ লগত আমাৰ। এই সম্পৰ্কটো তোমালোকৰ থাকিব লাগে। ভৱিষ্যতে তোমালোকে এজনৰ আনজনৰ লগত এই শৰীৰ সম্পৰ্ক থাকিব লাগে। তেখেতসকলক আজিৰ এই সময়ত, পবিত্ৰ সময়ত মই স্মৰণ কৰিছোঁ। যিসকল শিক্ষক আমাৰ পৰা বিদায় লৈ গৈছে, ইহকালৰ পৰা বিদায় লৈ গৈছে, তেখেতসকলকো স্মৰণ কৰিছোঁ। বিশেষকৈ হলিল ছাৰৰ কথা মনত পেলাবই লাগিব। ইমান আৰ্থিক সম্পৰ্ক আছিল ছাৰৰ লগত। ছাৰে একেবাৰে পাৰিবাৰিক কথাও মোৰ লগত পাতিছে। আজি ছাৰ নাই, ছাৰৰ কাৰণে দোৱা কৰিছোঁ, আল্লাহ ছাৰক জান্নতে ফেৰদৌছ নচিব কৰক। আৰু যিসকল গুচি গৈছে আমাৰ পৰা, আমাৰ আৰু অধ্যক্ষৰ গুচি গৈছে, চবৰে আল্লাহ জান্নতে ফেৰদৌছ নচিব কৰক। যিসকল আছে পৃথিৱীত তেওঁলোকৰ হায়াতে তৈবা বুলি কম, তেওঁলোকৰ আয়াস পবিত্ৰ আয়ু তেওঁলোকৰ বৃদ্ধি হওক, মহান আল্লাহৰ ওচৰত দোৱা কৰিম। আৰু তোমালোক একোজন মানুহ হোৱাই দোৱা কৰিম। অকল মানুহেই নহয়, আমি যদি সোণৰ টুকুৰা আছো, এই সোণৰ টুকুৰাৰ পৰা ওলোৱা তোমালোক একোজন হীৰাৰ টুকুৰা হোৱা জিলিক থকা আমাৰ অঞ্চলত এই দোৱা কৰিম। পদৌশেষত এই অনুষ্ঠানটো পতাৰ কাৰণে কৰ্তৃপক্ষক মোৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰি, তোমালোকে অথধৈৰ্যৰে ইয়াত থাকি শুনাৰ কাৰণে, ধৈৰ্য ধাৰণৰ কাৰণে তোমালোকৰ মোৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। জয় হিন্দ।